বন্ধুসকল নমস্কাৰ মই আজি আৰু এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছো মই ভাবো আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাই যেনেদৰে আপোনালোকে ভাল পাইছে এই ভিডিঅ'টিও আপোনালোকে ভাল পাব বন্ধুসকল আজি মই এই ভিডিঅ'টিত লৈ আহিছো আপোনালোকৰ যদি এই কেইটা ভাল গুণ আছে তেনেহলে আপোনালোকে যতেই হাত পাতিব ততেই আপুনি পইচা পাব গতিকে আপোনাৰ এই ভাল গুণ কেইটা কি মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক কম গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাওক আৰু মোৰ ভিডিঅ'টিৰ তলত যিটো সাবস্ক্ৰাইব কৰাৰ বাটন আছে সেই বাটনটো দবাই মোক আপোনালোকে অলপ সহায় কৰক যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে আপোনালোকৰ যদি কিবা কমেন্ট কৰিবলগীয়া থাকে তেনেহলে ভিডিঅ'টিৰ তলত কমেন্ট সেকশনত গৈ আপোনালোকে কমেন্ট কৰিব পাৰে তেনেহলে আহক আমি ভিডিঅ'টিৰ পিছৰ অংশলৈ যাওঁ বন্ধুসকল আপুনি যদি যতেই হাত পাতে ততেই যদি পইচা পাব বিচাৰে তেনেহলে আপুনি এই কেইটা গুণৰ গৰাকী হ'ব লাগিব আপোনাৰ এই গুণ কেইটা মই কোৱাৰ আগতে আপুনি এটা কথা নিশ্চয় বুজিব লাগিব যে পইচা বস্তুটো গছ জোকাৰিলেই পইচা নখৰে আপোনাৰ হাতত মোৰ হাতত তেওঁৰ হাতত যাৰ হাততেই নহওক পইচা বহুত মূল্যৱান আপুনি এটকা এটা হলেও আপোনাৰ এনেই নাহে সকলোৱে কষ্ট কৰিহে পইচা অৰ্জন কৰে গতিকে আপুনি হাত পাতিলেই পইচা দিবলৈ হলে আপোনালোকে এই কেইটা নিয়ম আৰু এই কেইটা গুণৰ গৰাকী হ'ব লাগিব মানুহ সকলোৱে কয় পইচা বোলে হাতৰ মলি পইচা আহে এহাতে যায় সিহাতে গতিকে পইচা বস্তুটো কতো ৰৈ নাথাকে পইচা ইহাত আৰু সিহাত বন্ধুসকল আমাৰ জীৱনত কেতিয়াবা এনেকুৱা প্ৰব্লেম আহি যায় যিটো প্ৰব্লেম আমি সলভ কৰিবৰ কাৰণে আমাৰ হাতত মজুত টকা নাথাকে আৰু সেই প্ৰব্লেমটো সলভ নকৰিলেও নহয় আৰু তেতিয়া আমি আমাৰ হাতত নাথাকিলে আমি আনৰ ওচৰত হাত পাতিব লগা হয় আপুনি হাত পাতিলেই ধন পাবলৈ হলে প্ৰথমতে আপোনাক চাব আপোনাৰ চৰিত্ৰবোৰ চাব আপুনি ধন লোৱাৰ পাছত আপোনাৰ কেনে ধৰণৰ তাৰ ৰেসপন্সিবিলিটি সেইটো চাব চোৱাৰ পাছত যদি তেওঁ আপোনাৰ ৰেসপন্সিবিলিটি ভাল পায় তেতিয়াহে আপোনাক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আপোনাক ধন দিব গতিকে আপুনি এই কেইটা গুণৰ গৰাকী হ'ব লাগিব আপোনাৰ প্ৰথম গুণটো পইচাৰ ক্ষেত্ৰত কোনো ধৰণৰ মিতিৰালি নাই আপোনাৰ সম্বন্ধত যিয়েই নালাগক পইচাৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ মিতিৰালি নকৰিব যদি আপুনি পইচা পাব লগা থাকে তেনেহলে হিসাব বাই হিসাব কৰি আপুনি পইচাটো হয়তো ল'বও পাৰে হয়তো নল'বও পাৰে কিন্তু আপোনাৰ যিটো হিসাব সেই হিসাবটো বৰাবৰ হ'ব লাগিব আৰু যদিহে আপুনি দিব লগা থাকে তেনেহলে আপুনি তেওঁ লওক নলওক আপুনি বৰাবৰ হিসাব কৰি তেওঁ প্ৰথমতে আপুনি যাচিব যে আপোনাৰ পৰা মই ইমান টকা ধাৰে লৈছিলো বা অমুক দিনাখন মই আপোনাৰ পৰা ইমান টকা লৈছিলো এতিয়া মই পইচা পাইছো আপুনি এইকেইটা পইচা লৈ লওক যদি তেওঁ আপোনাক আত্মীয় হিচাপে কিবা ভাল পায় তেনেহলে তেওঁ হয়তো নলবও পাৰে কিন্তু দিয়াটো আপোনাৰ কৰ্তব্য গতিকে আপোনাৰ যিটো কৰ্তব্য আপুনি পালন কৰক আৰু তেতিয়া তেওঁৰ মনত এটা সংশয়ৰ সৃষ্টি হ'ব আৰু যদি আপোনাৰ দ্বিতীয় দিন কেতিয়াবা আপুনি বিপদত পৰে তেওঁৰ ওচৰত হাত পাতিলেই আপোনাৰ অলপ সময় পলম নকৰাকৈ আপোনাক সেই বিপদৰ পৰা তেওঁ উদ্ধাৰ কৰিব আৰু দ্বিতীয়টো গুণ হৈছে আপুনি পইচা আনৰ পৰা ল'ব যাওঁতে আপুনি মিছা কথা কেতিয়াও নক'ব আৰু আপুনি যদি মিছা কথা কৈ পইচা লৈ আহে তেনেহলে সেই মিছা কথা বেছি দিন লুকাই নাথাকে তেওঁ এদিন নহয় এদিন সেই মিছা কথাটো তেওঁৰ কাণত পৰিব আৰু কাণত পৰাৰ পাছত আপুনি এদিনহে ল'ব পাৰিব তেওঁৰ পৰা আৰু দ্বিতীয় দিন আপুনি তেওঁৰ পৰা আপুনি যিমান বিপদতেই নহওক আপুনি তেওঁৰ পৰা পইচা পোৱাৰ কোনো আশা কৰিব নোৱাৰে আৰু তৃতীয়টো হৈছে আপুনি পইচা ধাৰে লোৱাৰ পাছত যিজনৰ পৰা আপুনি পইচা ধাৰে লৈছে তেওঁক মাজে সময়ে দেখা কৰা এইটো নহয় যে আপুনি পইচা দিব পৰা নাই আপুনি তেওঁৰ পৰা পলাই ফুৰিব সেইটো বেয়া কথা আপুনি পইচা দিব পৰা নাই কিন্তু আপুনি তেওঁক মাজে সময়ে গৈ দেখা কৰি থাকিব লাগে যে মই মোৰ এনেকুৱা অসুবিধাৰ কাৰণে মই পইচাটো দিব পৰা নাই মই পইচাটো পালেই আপোনাক মই লগে লগে পইচা দি দিম তেওঁৰ মনত এতিয়া এটা বিশ্বাসৰ ভাৱ জাগি উঠিব
আৰু চতুৰ্থটো হৈছে সময়সীমা। যিজনে আপোনাক পইচা দিব সেইজনে আপোনাক এটা নিৰ্দিষ্ট সময়ৰ কাৰণে দিব, যে এক সপ্তাহ, এমাহ, ছমাহ। গতিকে আপুনি যিমান পাৰে সেই সময়সীমা মতে, পাৰিলে হয়তো আগতীয়াকে, নহ'লে আপুনি নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁৰ পৰা লোৱা পইচাটো আপুনি ঘূৰাই দিবৰ কাৰণে আপুনি চেষ্টা কৰিব লাগে। আৰু মই আপোনালোকক যিবোৰ কথা কৈছোঁ বৰ্তমান, এই কথাবোৰ আপোনাৰ ক্ষেত্ৰত, মোৰ ক্ষেত্ৰত, আন 10জনৰ ক্ষেত্ৰতো সেই একেটা কথাই খাটে, কাৰণ আৰু এটকা এনেই অহা নাই। গতিকে মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক যাৰ সৈতে আপুনি টকাৰ লেনদেন কৰে তেওঁৰ সৈতে হিচাপ কৰি আৰু টকা পইচাৰ লেনদেনটো ভাল ৰাখি তেওঁৰ সৈতে বন্ধুত্ব বা নিজৰ আত্মীয় মিতিৰ কুটুম বচাই ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এই অনুৰোধ জনাই মই আজি এই ভিডিঅ'টি আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ।